ভাৰতীয় সংবাদ মাধ্যমৰ বাবে ঐতিহাসিক 1964 চনৰ সেই 16 নৱেম্বৰ দিনটোক স্মৰণ কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সাংবাদিকতা আৰু গণসংযোগ অধ্যয়ন কেন্দ্ৰৰ উদ্যোগতো আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হয়। এই উদ্দেশ্যে বিশ্ববিদ্যালয়খনৰ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ভৱনত অনুষ্ঠিত হয় ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ এক বিশেষ বক্তৃতা অনুষ্ঠানৰ। বিশ্ববিদ্যালয়খনৰ মানৱীয় বিজ্ঞান, সমাজ বিজ্ঞান আৰু আইন স্কুল বিভাগৰ ডিন অধ্যাপক ডক্টৰ নৱকুমাৰ সন্দিকৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা বক্তৃতা অনুষ্ঠানত দ্য আছাম ট্ৰিবিউন কাকতৰ কাৰ্যবাহী সম্পাদক তথা বিশিষ্ট সাংবাদিক প্ৰশান্ত জ্যোতি বৰুৱাই সাম্প্ৰতিক প্ৰেক্ষাপটত সংবাদ স্বাধীনতা বিষয় সন্দৰ্ভত তথ্য সমৃদ্ধ হাৰুৱা মন্তব্য আগবঢ়ায়। ভাষণ প্ৰসংগত বৰুৱাই নৱ গণমাধ্যমৰ প্ৰভাৱ আৰু বৈদ্যুতিন সংবাদ মাধ্যমৰ দ্ৰুত উন্নয়নৰ ফলত ছপা মাধ্যমলৈ এক তীব্ৰ প্ৰত্যাহ্বান কঢ়িয়াই আনিছে বুলি উল্লেখ কৰি ইংৰাজী আৰু মুখ্যধাৰাৰ সংবাদ মাধ্যমৰ বিপৰীতে ছপা মাধ্যমৰ কাকতৰ বেয়া দিনটো আঞ্চলিক ভাষাৰ কাকতৰ অধিক জনপ্ৰিয়তা অতিকৈ ইতিবাচক বুলি কয়। But one good thing is that the vernacular medium papers are increasing. That is a positive thing. Like English newspapers are going down, vernacular medium papers are going increasing. So this, in fact, there is two sides to it. Like that, because you say most of it is an indication that people in the rural areas, interiors and all that, the people in the villages, they are reading. The vernacular papers are mostly read by these people in the villages, the rural people. So it means that as literacy is spreading, literacy is increasing among the people, so they are taking to reading papers and all that. সাংবাদিকতা আৰু গণসংযোগ কেন্দ্ৰটোৰ সঞ্চালক তথা অধ্যাপক ডক্টৰ সত্যকাম বৰঠাকুৰে আদৰণি ভাষণ দিয়া প্ৰেছ দিৱসৰ এই অনুষ্ঠানত বুৰঞ্জী বিভাগৰ অধ্যাপিকা ডক্টৰ জাহ্নবী গগৈ নাথ আৰু কেন্দ্ৰটোৰ সহকাৰী অধ্যাপকবৃন্দ কান্তাকাবৰী সোণোৱাল, অভিজিৎ সন্দিকৈ, দিব্যজ্যোতি শৰ্মা আৰু মৃন্ময় বুঢ়াগোহাঁই উপস্থিত থাকে। অনুষ্ঠানত শতাধিক সাংবাদিকতাৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।